মাৰ্ঘেৰিটাত অভাৰটেক কৰিবলৈ গৈ সদগুৰু বাছৰ দুৰ্ঘটনা ক্ষতিপূৰণৰ দাবীত আটছাৰ প্ৰতিবাদ মাৰ্ঘেৰিটাত অভাৰটেক কৰিবলৈ গৈ সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে এজন যুৱক আহত যুৱকজনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে আনহাতে উপযুক্ত ক্ষতিপূৰণৰ দাবীত আজি চাহ জনজাতি ছাত্ৰ সন্থাই সদগুৰু আৰু সুখমণি বাছৰ চলাচলত বাধা প্ৰদান কৰে যোৱাকালি নিজৰ কৰ্তব্য সমাপ্ত কৰি ঘৰলৈ উভতি আহি থকা অৱস্থাত লিডু চাহ বাগিচাৰ কিষণ তাঁতীক অভাৰটেক কৰিবলৈ গৈ সদগুৰু নামৰ যাত্ৰীবাহী বাছখনৰ সৈতে সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনাত কিষণ তাঁতীৰ মূৰত ৩টা চিলাই পৰে আৰু 2খন ভৰিৰ মুখ্য হাড় ভাঙি যায় প্ৰথমে তেওঁক মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও অৱস্থা সংকটজনক হোৱাৰ পিছত অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় ঘটনাৰ পিছতে লিডু আৰক্ষীয়ে জড়িত সদগুৰু বাছখন জব্দ কৰিবলৈ সক্ষম হয় ইফালে আহত যুৱকৰ পৰিয়াল চাহ জনজাতি ছাত্ৰ সন্থা আৰু আৰক্ষীয়ে বাছৰ মালিকক একাধিকবাৰ আলোচনাৰ বাবে মাতিলেও অভিযোগ অনুসৰি মালিকে উপস্থিত নোহোৱাকৈ কোনো ধৰণৰ ক্ষতিপূৰণ দিয়াৰ আশ্বাস নিদিয়ে এই ঘটনাৰ প্ৰতিবাদত আজি পুৱাৰে পৰা মাৰ্ঘেৰিটা বেচৰকাৰী বাছ আস্থানত চাহ জনজাতি ছাত্ৰ সন্থাৰ সদস্যসকলে সদগুৰু আৰু সুখমণি বাছৰ চলাচল বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে যাত্ৰীসকলক ঘটনাৰ বিষয়ে অৱগত কৰি বিকল্প ব্যৱস্থা গ্ৰহণ কৰিবলৈও আহ্বান জনায় চাহ জনজাতি ছাত্ৰ সন্থাই স্পষ্টকৈ জনায় যে আহত যুৱক কিষণ তাঁতীক উপযুক্ত ক্ষতিপূৰণ আৰু ন্যায় প্ৰদান নকৰালৈকে সংশ্লিষ্ট বাছসমূহক ৰাজপথত চলাচল কৰিবলৈ দিয়া নহ'ব ঘটনাক লৈ অঞ্চলটোত এতিয়া উত্তেজনা অব্যাহত আছে মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ প্ৰতিবেদন টাইমছ অসম 24 ঘটনা লিডু চাহ বাগিচাৰ অন্তৰ্গত লিডু হাইৱে কাষত লাগি এজন 25-30 বছৰীয়া যুৱকক এজন দুখীয়া সহজ সৰল যুৱকক আচলতে সদগুৰু মালিকাধীন যি বাছ আছে বাছটো কিন্তু মহতিয়াই পেলাই লৈ গৈছে তীব্ৰবেগী গাড়ী কিন্তু আমি ক'ব লাগিব তীব্ৰবেগী গাড়ীখন তেওঁক মহতিয়াই লৈ গৈছে কিন্তু অতিকৈ পৰিতাপৰ বিষয় বাছখন যদিও কৰায়ত্ব কৰা হয় কিন্তু পাছত যেতিয়া এই মালিকাধীন যেতিয়া বিচৰা হয় মালিকে কিন্তু মানৱীয়তাৰ খাতিৰত কিন্তু সেই ভুক্তভোগী পৰিয়ালক দেখা নকৰিলে মালিকে কিন্তু এই যোনটো কিষণ তাঁতী নামৰ যিজন যুৱক আছে যি নেকি নিজে কষ্ট কৰি শ্ৰম কৰি খাই আছিলে সেই ল'ৰাজনক নেকি আজি মৃত্যুৰ সৈতে তেওঁ যুঁজি আছে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত কিন্তু মালিকজনৰ ইমানো মানৱীয়তা জ্ঞান নাই বুলি ক'ব লাগিব ইমানো তেওঁলোকৰ হেৰি নাই যে তেওঁ এটা আহি পেলাই খবৰ ল'ব আনকি আমি ইতিমধ্যে গম পাইছোঁ আমি পুলিচৰ থানাৰ পৰা তেওঁ মতোৱা হৈছে কিন্তু তেওঁ ইতিমধ্যে কৈছে তেওঁৰ এডভকেটে কথা পাতিব সেইকাৰণে আমি অসম ছাত্ৰ সন্থাই স্পষ্ট ভাষাৰে কৈছোঁ যেতিয়ালৈকে সেইজন ব্যক্তি কিষণ তাঁতী নামৰ যিজন ব্যক্তি আছে দুখীয়া সহজৰ লোক আছে তেওঁৰ সম্পূৰ্ণ চিকিৎসাৰ খৰচ এই মালিকজনে নুঠাব যেতিয়ালৈকে সেই ব্যক্তিজনৰ ঘৰৰ পৰিয়ালৰ কাষত তেওঁ থিয় নিদিব তেতিয়ালৈকে কিন্তু এইখন ৰাজপথত কিন্তু আমি অসম ছাত্ৰ সন্থাৰ লগতে ৰাইজে মিলি পেলাই কিন্তু আমি সদগুৰু নামৰ বাছক কিন্তু আমি চলিবলৈ নিদিওঁ যেতিয়ালৈকে কিন্তু এই কথাখিনি তেওঁ গৈ পেলাই এই ভুক্তভোগী পৰিয়ালক দেখা এটা নিদিয়ে